শাৰদী প্ৰেমৰ শেৱালি বৰ্তমান আছোঁ বনমাজৰ চকচকীত আৰু এয়া মই কংকণে ঘৰলৈ আহিলোঁ কাৰণ কংকণে মোক ক'লে যে ইয়াতে বোলে ধুনীয়াকৈ কেক বনোৱা এজন বাইদেউ সুমিতা বুলি সুমিতা কি লিখে সুমিতা কলিতা বুলি তেওঁ ঘৰলৈ আহিছোঁ এইটো তেওঁৰ ঘৰ তো আহিছোঁ আমি কেকটো বনাব দেখাই আছোঁ আপোনালোকক আৰু কংকণে কেইবছৰমান হ'ল কেক বনোৱা এই 3 বছৰ হ'ল লকডাউন আগৰ পৰা ষ্টাৰ্ট কৰিছোঁ ঠিক আছে তো চাওঁ আৰু সুমিতা কলিতা সুমিতা বাইদেৱে মানে মান্থলি 10,000 বা 9,000 ইনকাম কৰি আছে কেক বনাই ঘৰতে তো ঠিক আছে মই আপোনাক দেখাওঁ আজি আৰু ভিডিঅ'টো আমাৰ ৰিকুৱেষ্ট যদি ভিডিঅ' ভাল লাগে লাইক কৰি দিব যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব হাই মানে ৱেলকাম বেক টু মাই ইউটিউব চেনেল আহক চবলৈচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যে সুমিতা বাইদেউৰ ঘৰলৈ মই আহিছিলোঁ কেক বনাই বুলি খুব ধুনীয়াকৈ এতিয়া মই সুমিতা বাইদেৱে কৰি আছে আপোনালোকে দেখিছে তো অলপ সুমিতা বাইদেউৰ পৰিচয়টো লৈ লওক হেল্ল' মোৰ নাম শ্ৰী সুমিতা কলিতা মই অলপ সৰু সুৰাকৈ এটা মানে সেই কৰোঁ আৰু কেকৰ বিজনেছ বুলিয়ে ক'লোঁ প্লাছ মই হাউচৱাইফ হয় এয়া চাই ল'ব আপুনি এইটো মই আধা কিলো কেক বনাই আছোঁ তাৰপিছত এই কেকটো বনাওক বুলি ক'ত বাইদেউ ক'ত শিকিছিলা মই শুৱালকুছি শিকিছোঁ হয় কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে 3 years হ'ল এতিয়া কেক কেনেকুৱা হিচাপত বিক্ৰী কৰা যায় এনেকুৱা মানে মোৰ চব ফেৰে পাব মানে আপুনি এপোৱাৰ হওক আধা কিলোৰ হওক 1 কিলোৰ হওক প্ৰায় এনে 1 কিলোৰ দামটো কিমান 1 কিলোৰ দামটো মই 600কৈ দিওঁ 600 আৰু আধা কিলো 600 প্লাছ 700ও হয় মানে ডিজাইন হেৰি লগত আৰু আধা কিলোটো 400 হয় আৰু এতিয়া কেক ক্ৰীমটো হেৰি কৰিবা ক্ৰীমটো এক্সট্ৰা বনাবা তো ক্ৰীমটো বনাই আছে তো মই দেখি আছোঁ আপোনালোকক চাই থাকোঁ এতিয়া সুমিতা বাইদেৱে মানে কেকটোৰ কাৰণে ক্ৰীমটো ৰেডি কৰি আছে মই দেখাই দিছোঁ আপোনালোকক চাওক ৰেডি কৰি আছে তো চাই থাকক আৰু মই দেখি আছোঁ কিমানখিনি ৰেডি হৈছে আৰু ক্ৰীমটো দেখি আছোঁ চাই থাকক ৰেডি হৈ গ'ল চাওক এতিয়া ইয়াত লগাব চাগে ইয়াতে মই বাটাৰস্কচ ফ্লেভাৰ দিছোঁ স্ক্ৰাচ হয় বেছটো ফ্লেভাৰটো বাটাৰস্কচ হয় সেইকাৰণে মানে আমি ব্ৰাছটো বাটাৰস্কচে দিছোঁ এতিয়া মই মাজতে ক্ৰীম লগাই লওঁ ওপৰত আৰু এটা বেছ পিচ দিলোঁ এটা কেক বনাওঁতে কিমানমান টাইমত হৈ যায় প্ৰেক্টিছৰ ওপৰত ধৰা হয় মোৰ এতিয়া আধা ঘণ্টাও নালাগে আধা ঘণ্টাত নালাগে আৰু কেজি ডিজাইন লৈ কিনে অলপ লাগে আৰু বেছি ভাল আৰু যদি 1 কেজিৰ বনোৱা যায় তেতিয়া 1 কেজি টাইমটো একে হৈ যায় একে হৈ যায় ন হয় একে হৈ যায় টাইমটো ডিজাইনটোৰ ওপৰত বেছ কৰে ডিজাইনটো আৰু ইয়াত কি আছে ইয়াত অকল ক্ৰীম আছে আৰু ফ্লেভাৰ আছে আৰু এইটো এটা কি এইটো স্ক্ৰাচ বুলি কয় বাটাৰৰ নেকি ঠিক আছে মই দেখাই আছোঁ আপোনালোকক চাই থাকক এগৰাকী এটা কেকত কিমানমান খৰচ হয় মোক সুধি লওক এটা কেকত বাইদেউ আপোনাৰ কিমানমান খৰচ হয় আধা কেজি কেকটো মই 400 লওঁ কিন্তু খৰচ প্ৰায় 250 মান হৈয়ে যায় আপোনাৰ খৰচ হয় আৰু 250 হয় প্ৰায় আৰু এতিয়া কেকটোত ক্ৰীম লগাইছে মানে ক্ৰীমটো ৰেডি কৰি আছে লগাব ওপৰত এইটো কি ক্ৰীম দিবা ক্ৰীম মানে এইটো ডিজাইন হ'ব এবাৰ ডিজাইন ইয়াৰ ওপৰত ডিজাইন হ'ব এইটো বেছটো হৈ গ'ল এতিয়া ইয়াত ডিজাইন দিম আৰু বাইদেউগৰাকী মান্থলি মানে কেক এটা বনাই আপুনি এনেই ঘৰত কেনেকুৱা উপাৰ্জন কৰিছে বহুত বেছি হোৱা নাই তাই 9,000 9,500 10,000ৰ ভিতৰত থাকে আৰু বাইদেউগৰাকী মানে নিজে মাহত এটা 10,000 বা 9,000 এটা ইনকাম নিজে মান্থলি কৰি আছে আৰু কেক বনাই কেনে আৰু এয়া এতিয়া বৰ্তমান এটা বনাই আছে এইটো 250 মানত হ'ব চাগে আৰু ক্ৰীম ৰেডি কৰি আছে বাকীখিনি মই দেখি আছোঁ আপোনালোকক চাই থওক আৰু যদি বাইদেউগৰাকীক আপোনালোকক কেক লাগে মই ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম আপোনালোক ঘৰতো দিয়ে ন বাইদেউ আৰু হোম ডেলিভাৰীও কৰে তো ঠিক আছে মই নাম্বাৰটো তলত দি দিম আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰি কেনে যোগাযোগ কৰি কেক অৰ্ডাৰ দিব পাৰিব ক্ৰীমটো ৰেডি কৰি আছে কি দিছ বাইদেউ এতিয়া ইয়াতে ক্ৰীমে আছে এতিয়া ফুড কালাৰ দিয়া যাব ফুড কালাৰ এটা কি দিলা দুটা এইটো পিংক কালাৰ দিলোঁ আৰু এটা অকণমান ডাৰ্ক এটা পিংক আৰু ৰেড দিলা নেকি নাই এটা লাইট পিংক দিলোঁ আৰু এটা অকণমান ডাৰ্ক পিংক দিলোঁ এই বটল এটাত কিমান কৰি এতিয়া কালাৰ দামবিলাক সেই ওপৰত সেই হৈ থাকে এইটো ডজুমৰ হয় এইটো 24 কে পিচ আৰু এইকেইটা অলপমান দাম হয় এতিয়া কালাৰিং কৰি আছে কালাৰটো মানে ৰেডি 100 ৰুপিজ ডাৰ্ক কালাৰ এইবিলাক আৰু এই কালাৰটো ইয়াৰ ওপৰত হ'ব হয় ইয়াৰ ওপৰত ঠিক আছে এইটো এতিয়া ওপৰত ডিজাইন দিম ডিজাইনৰ কাৰণে ইয়াতে মই ৰেডি কৰিছোঁ এইটো মিক্স
কৰিলোঁ ইয়াতে গম পাইছোঁ ইয়াতে গোটেইকেইটা কালাৰ আৰু মিক্স কৰি ল'লা হয় কালাৰকেইটা মিক্স কৰি পেলাই ইয়াতে ডিজাইনটো দিবৰ কাৰণে একদম ৰেডি এতিয়া কোৱা এতিয়া মোৰ ডিজাইনটো নিজৰ ওপৰত হয় আৰু মানে কাষ্টমাৰক যেনেকুৱা লাগে মই তেনেকুৱাই বনাই দিওঁ তথাপিতো এইটো মই নিজে দি দিওঁ আৰু সহজকৈ হয় দিম অলপ ডেক'ৰেশ্যন কৰা তলত নামটো কাষ্টমাৰৰ নামটো লিখিব লাগিব তাৰ কাৰণে অকণমান স্পেচ দিম আৰু ওপৰত অকণমান ডিজাইন দিম ফ্লাৱাৰ ডিজাইন দিলা আৰু ফ্লাৱাৰ আৰু ডিজাইন বেলেগ বেলেগ ডিজাইনৰো আছে অঁ যিকোনো আপুনি যেনেকুৱা অৰ্ডাৰ দিয়ে মই তেনেকুৱাই বনাই দিব পাৰিম বাছ ইয়াতে এইখিনিত নামটো দিম এইটো কি এইটো গীটাৰ হয় চিলিক মিলিক আছে আৰু হয় ফটো চটো উঠিলে ভাল লাগিব মানে কেকটো এতিয়া ফুল ৰেডি আৰু নামটো লিখিলে হৈ গ'ল কিমান আধা ঘণ্টাও নালাগিল নেকি বাইদেউ আধা ঘণ্টাও লগা নাই হৈ গ'ল এতিয়া নামটো লিখিলে জাষ্ট হৈ যাব অলপ এতিয়া নামটো লিখিব নামো ৰেডি হৈ গ'ল কেক চেক বনোৱা মই দেখালোঁ এতিয়া আপোনালোকে ইয়াৰ পৰা ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব যি ফ'ল ভিডিঅ'টো বস্তু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই 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 বাই